নমস্কাৰ, জয় শ্ৰীৰাম। আজি মই ক'বলৈ আগবাঢ়িছোঁ কেমদ্ৰুম যুগ বা লোনলি মুন যুগৰ বিষয়ে। এই যুগ 23 জানুৱাৰীৰ পৰা আৰম্ভ হৈ 6 ফেব্ৰুৱাৰীত অন্ত পৰিব। জন্মচক্ৰত চন্দ্ৰ অকলে থাকিলে, অৰ্থাৎ চন্দ্ৰৰ আগৰ আৰু পিছৰ ঘৰটোত যদি কোনো গ্ৰহ নাথাকে, তেতিয়াহ'লে কেমদ্ৰুম যুগ গঠিত হয়। যিসকল জাতক জাতিকাৰ এই যুগ থাকে, তেওঁলোকৰ চিন্তাগ্ৰস্ততা বৃদ্ধি হয়, নিজকে অকলশৰীয়া ভাগ্যহীন যেন অনুভৱ কৰে। জীৱনত নানান দুখ কষ্ট বিপদ বিঘিনি আৰ্থিক অনাটনৰ সন্মুখীন হ'বলগীয়া হয়। পাৰিবাৰিক তথা সন্তান সুখৰ পৰাও কোনো বঞ্চিত হ'বলগীয়া হয়। যিসকলৰ 23 জানুৱাৰীৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা 6 ফেব্ৰুৱাৰীৰ ভিতৰত জন্ম লাভ কৰিব, সেইসকলৰ জন্মচক্ৰত কেমদ্ৰুম যুগ থকাৰ সম্ভাৱনা প্ৰবল। অৱশ্যে কোনো গ্ৰহৰ শুভ দৃষ্টিয়ে এই যুগৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিব পাৰে। আগন্তুক কেইদিনত জন্ম হোৱা শিশু আৰু মাতৃৰ বিশেষ যত্ন ল'ব লাগিব। লগতে যাৰ জন্মচক্ৰত এই যুগ আছে, তেওঁলোকেও এই সময়খিনিত সতৰ্ক থকাটো উচিত হ'ব। কৰ্কট, সিংহ, মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগতে মাতৃৰ শৰীৰৰ প্ৰতিও যত্ন লোৱা উচিত হ'ব। প্ৰতিকাৰ স্বৰূপে চন্দ্ৰৰ বীজ মন্ত্ৰ জপ কৰিব, পূৰ্ণিমাৰ দিনাখন নিৰামিষ খাব, গাখীৰৰ মিঠাই পায়স ভোকাতুৰক খুৱাব, শ্ৰী সূক্ত পাঠ কৰিব, পঞ্চমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব। ধন্যবাদ।